মৰম কোনে কিনিব দাদা আমাৰ ঘৰটো আধা কৰা হৈ থাকিল নহয় পইচা অলপ পালে গানটো কামখিনি কৰিব পাৰিলোঁ ময়ো তাকে ভাবি আছোঁ মালিকেও পইচা দিয়া নাই কৰা কি দেখোন নাই বহুত দিন হ'ল এতিয়া মাইনাকো পূজা কাপোৰ দিব লাগে এইকেইদিন যা কৰচোন কিবাকে এইকেইটা অসুবিধাই হৈ আছে নহয় মালিকে পইচাটো দিলে ভাল আছিল কৰা কিও দিয়া নাই নহয় মাইনাকো কাপোৰ দিব লাগে পূজা বুলি মাইনাই এতিয়া খাই মাৰছি মোক আমি আগতে ঘৰটোকে সম্পূৰ্ণ কৰি লওঁ আৰু দুয়োটাই তাকে তই পইচাখিনি পালি ঘৰকেইটা ঘৰটো কৰি ল'ব পাৰিলোঁহে আমি তাকেতো সেইদিনা দেই মালিকে কি কৰে আজি ছুটি সময়ত একবাৰ কৈ চাম বাৰু একবাৰ কৈ যাবিচোন তই তেতিয়াহ'লে কথাটো গম পোৱা যাব কেতিয়া কি কৰে নহ'লে বহুত অসুবিধা হ'ব নহয় ইফালে বাৰিষা বতৰ তাকেতো হ'ব দে কিবা এটা কৰিব লাগিব তাতে কথাটো ক'বিছোঁ মেনেজাৰক কেতিয়া কি কৰে দেই ক'ত বা মৰিল যায় ক'ত মৰিল যায় ঘৰটোত অলপ সময় নাথাকে ক'ত যায় আৰু দেখা নাই ঘৰৰ কাম ইমান হেৰি এৰা শুনছনে এৰা ক'ত গেলে এৰা কিয় ইমান আটা পাৰি মৰি আছা ৰ যাই আছোঁ ৰ কিয় আটা পাৰাৰ কথা ক এই বজাৰত যাব লাগিছিল নহয় আই বৰা আটা পাৰাৰ কথাহে কওঁ এই বজাৰত যাব লাগে ক'বা নৰে মই ক'লিহে আটা পাৰা হ'ল এই বেলেগৰ কথা ক'লি আটা পাৰা নহয় মই ক'লিহে আটা পাৰা হ'ল কি যাম নহয় যাম ৰ কিয় ইমান আটা পাৰি থাকা দিনটো আছে গোটাই ইমান ৰ'দ দেখা নাই নেকি যাম নহয় কি মই ক'লি আটা পাৰা হ'ল হে মই ক'লি আটা পাৰে বজাৰত যাব নালাগে নাথাকি আছা ৰামানা মোচন খাবা নাখালে হ'ব দে এতিয়া এই বজাৰত যা ৰ'দ উঠি আহিছি সোনকালে মোচন শান্তি নাই মোৰ খাবা নাখালে হ'ব যা যেতিয়াই চাহ খাই থাকা হ'ব যা হ'ব দে যা বৰ আটা পাৰি আছা যা মোনাটো লৈ যা মই বজাৰৰ পৰা আহোঁ যা ইনকে ঘৰত থাকিব পাৰিনে এই তিৰিমুখাই কি বুজি পাব খালি অশান্তি পেক কৰি থাকিব দিন ৰাত দে অলপ বজাৰৰ পৰা আহোঁ যায় মাথা চাথা গৰম কৰি দিয়ে একেবাৰে ঐ মোনাটো আনিব পৰা হোৱা নাই ইমান টাইম লাগে নেকি ৰক্ষা নাই এতিয়া ঐ মোনাটো লৈ নাহা কিয় ঐ গেছো ৰ সেইটো লিষ্টখন দিছা নে নাই তাৰ ভিতৰতে দিছো এই বজাৰ কৰ বেহে যাবি কিন্তু এটা লেকচাৰ মাৰিবতে নাখিবি সোনকালে আহিবি
মই তাতে হাল বাব নাযাওঁ নহয় আহিম দে জমা সোনকালে পাৰোঁ এই পইচা হৈ আছে না আগৰ নিচিনাকৈ অৰ্জত যাই পেলাই ৰখি থাকা সোনকালে আহিবি হেৰা শুনছেনে দাদা বজাৰত গেল কিন্তু আমাকে শুনে কৈ গৈছে তুমি চিন্তা নকৰিবি সকলো ঠিক হৈ যাব অকণমান ধৈৰ্য ধৰাৰ চেষ্টা কৰচোন যাচোন মোনাখন লৈ আছোন মই কি কৰিব পাৰোঁ চাব পাৰোঁ মোনাখন লৈ আছোঁ বাৰু হেৰা শুনছেনে মানে মাংস খাওঁ কৰি আছে পাৰা যদি বজাৰৰ পৰা অলপ মাংস লৈ আহিবি চাওঁ যাচোন মোনাখন লৈ আছোঁ বাৰু কি কৰিব পাৰি চাওঁ মই ৰাতিলৈকে অলপ পইচাৰ কথা কৈছিলোঁ যদি হয় কিবা এটা কৰিব লাগিব মোনাখন লৈ আছোঁ বাৰু ৰ পিছে মই মোনাখন লৈ আহোঁ এই মোনাটো গোটেই লৈ নাহে কিয় সোনকালতে এইটো মোনাটো ল হেৰি কৰিবি মোৰ কাম কৰিব যাওঁ চাতটো ধুই দিবিছোঁ অকণমান আহি পোৱাত দেৰি হ'ব অকণমান হ'ব দে মই দি খাম তহঁতে কি কৰি আছ বজাৰত যোৱা নাই নেকি দাদা তই আহিলি বজাৰৰ পৰাই অঁ মই আহিলোঁ আৰু মই বজাৰত যাবলগীয়া আহিছিলোঁ পিছে পইচাৰ 1 টকাও নাই হাতত মোৰ এই মাইনাই মাংস খা কৰি আছে সেইদিনাখন পাইছিলোঁ 300 টকা এটা হাতত কাম কৰি বোলে সেই 300 টকাটো এই মাইনাক চলাওঁতে আনি দিলোঁ এতিয়া 1 টকাও নাই ৰমেনক কৈছিলোঁ এতিয়া তাক যদি পাওঁ অলপ বজাৰ কৰি লৈ আহিম আৰু ক'লে আহিলে সেইকাৰণে এই হেৰিতো আৰু নকবি বাৰু মই ইয়াৰ পৰা অলপমান লৈ এই নাংগীতা আকৌ বৌয়ে গম পালে আৰু গালি পাৰ পৰা ধৰিব আকৌ নাংগীতা তই এইখিনি লৈ যা হ'ব দে নাংগীতা বজাৰ কৰিম দে বৌয়ে গম পালে গালি হ'ব দে তই লৈ যাচোন ঘৰত নকলি হ'লে হ'ব দে বজাৰ কৰিম নহয় দাদা হ'ব লৈ যা আৰু বজাৰ হেৰি কৰিবি বজাৰ যাবাই নাকি ঘৰত লৈ গৈছোঁ বজাৰ কৰিম দে আকৌ সি বেয়া পাব নহয় ৰমেন দে হ'ব দে যা আৰু যদি বজাৰত যা সোনকালে আহিবি বজাৰ শেষ হ'ব এতিয়া যা হ'ব দে অ'ৰা এই মই আহিলোঁ বজাৰৰ পৰা এইটো লোৱা আৰু ইমান গৰম বা পানী অকণমান লৈ আছে আজি দেখোন ইমান দিলোঁ পইচা বজাৰত দেখোন এইখিনিহে বস্তু বহুত দাম সেইটো লওক আৰু মই শাকৰ গুজিত আনিছোঁ তাতে অলপ কোনাল পাৰব লাগে অঁ বস্তু ইমান দাম হৈছে ভালে হৈছে দেখোন ভাল কথা চিন্তা কৰিছে মানুহটো মাইনা অ' মাইনা এই আমাৰ ঘৰত আছোঁ গৈছোঁ বৰমা অঁ কি হ'ল বৰমা মাইনা এইটো খোৱা মোৰ খাব মন নাই বৰমা একো নহয় দে খা নালাগে মা অকলে আছে মাক এৰি খাব মন নাই একো নহয় দে খাচোন খা খা মই নাখাওঁ দিয়া বৰমা পিছত তোমালোকে খাবা একো নহয় দে খাই দে খা খা একো নহয় এই বৰদেউতাৰে বজাৰৰ পৰা আনিছিল খা এইটো তই মোৰো যদি এনেকুৱাকৈ এজনী ছোৱালী থাকিলে হয় মোকো এনেকৈ মা বুলি মাতিলে হয় মোৰ সেই কপালত নায়েই বৰমা কি ভাবি আছা একো ভবা নাই মাজনী বৰমা তুমি আমাৰ মাক কিয় বেয়া পোৱা বেয়া নাপাওঁ মাজনী একেবাৰে বেয়া নাপাওঁ আজিৰ পৰা মই একো বেয়া নাপাওঁ তুমি মোক মোৰ নিজৰ ছোৱালী হিচাপে থাকিবা হা তৰালি অ' তৰালি এইফালে আছোঁ